ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আটাই ভালে আছে আৰু ময়ো ভালে আছোঁ। পিছে আজি মই দুটা খবৰ লৈ আহিছোঁ, এটা হ'ল ভাল আৰু এটা হ'ল বেয়া। প্ৰথমতে কি কৰা যাওক, বেয়া খবৰটোৱে শুনা যাওক। তো মই যেতিয়া আজিৰ পৰা 2 বছৰ আগতে মই এটা জব কৰিছিলোঁ। তাৰে এজন সহকৰ্মী, জবটোৰ পৰা মোৰ সহকৰ্মীজন আজি য'ত মই জব কৰিছিলোঁ তাৰ পৰা যাবগৈ, ৰিজাইন দিলে কামটোৰ পৰা। তো এতিয়া সি যাবগৈ। তো স্পেচিয়েলি তোমাৰ বাবে, তুমি য'তে নাথাকিলেও ভালকৈ থাকিবা, নিজৰ কামত আগুৱাই যাবা আৰু বি পজিটিভ। তো আমি আটায়ে তোমাক বহুত মিছ কৰিম। সি বহুত ভাল ফ্ৰেণ্ড আছিল, প্লাছ মোক বহুত জগাইছিল। সেইকাৰণে আৰু অলপ দুখ লাগে, আৰু আমি কণ্টেক্টত আছিলোঁ যিহেতু ইমান দিনৰ। তো তেওঁৰ সেয়াৰ টপিকটো গ'ল বাৰু। এইবাৰ ছেকেণ্ড নম্বৰ অপশ্যনটো মই আজি বহুত হেপী, কিয়নো আজি মই 100 ছাবস্ক্ৰাইবাৰ পালোঁ। আপোনালোকৰ মৰম ভাল পোৱা চেনেহ মোক ইমান দূৰ আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰিছে, আৰু আগলৈকেও মই বহুত ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিব চেষ্টা কৰিম। ধন্যবাদ। তো আজিলৈ এৰিছোঁ, বাই বাই। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটি যদি নতুন হয় তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন বাটনটো ক্লিক কৰি দিব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰি আপোনালোকে অনতিপলমে চাবলৈ পাব। এৰিছোঁ, বাই বাই।